আধাৰ কাৰ্ড এখনৰ প্ৰয়োজনীয়তা আপুনি নিশ্চয় জানে আপুনি যদি বিভিন্ন ধৰণৰ ফাইনেন্সিয়েল ট্ৰানজাকচন নাই বা যদি আপুনি বেংকত একাউণ্ট এটা খুলিব যায় আৰু বিভিন্ন কাৰণত আজিকালি আধাৰ কাৰ্ডৰ প্ৰয়োজন হৈছে গতিকে এই ভিডিঅ'টোত আপোনালোকক মই জনাম কেনেকৈ আপোনালোকৰ ওচৰতে থকা এনৰলমেন্ট চেণ্টাৰটো আপুনি অনলাইনৰ যোগেৰে বিচাৰিব পাৰিব আৰু লগতে আপুনি তাত গৈ এপ্লাই কৰিব পাৰিব মই চিত্ৰঞ্জনে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ এই ডিজিটেল সহায় ইউটিউব ফেমিলিলৈ গতিকে আহক তেন্তে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে আপোনালোকক মই জনাই দিব বিচাৰিছো যে আধাৰ কাৰ্ডৰ যেটো এনৰলমেন্ট চেণ্টাৰ আছে সেই চেণ্টাৰবিলাক আপোনালোকৰ ঘৰৰ ওচৰে পাজৰে আছে কিছুদিন আগলৈকে এনআৰসিৰ কাৰণে এই আধাৰ কাৰ্ডৰ প্ৰসেছবোৰ অলপ লেহেমিয়া হৈছিল কিন্তু এতিয়াৰ পৰা বেছি ভালকৈ অৰ্থাৎ এতিয়াৰ পৰা আমি সকলোৱে আধাৰ কাৰ্ড উলিয়াব পাৰিম প্ৰথমতে আপোনালোকে ইউনিক আইডেন্টিফিকেশন অথৰিটি অফ ইণ্ডিয়াৰ যেটো ওয়েবসাইট আছে সেই ওয়েবসাইটটোলৈ যাব আপোনালোকে টাইপ কৰিব uidai.gov.in এই যেটো ওয়েবসাইট আছে এই ওয়েবসাইটটো আপুনি মোবাইলতো টাইপ কৰিব পাৰে নাইবা যদি আপোনাৰ ক্ৰম ব্ৰাউজাৰ আছে যদি আপুনি কম্পিউটাৰৰ পৰা যদি ব্ৰাউজিং কৰি আছে তেনেহলে কম্পিউটাৰটো টাইপ কৰিব পাৰে ইয়াতে আপোনালোকে টাইপ কৰিব আৰু টাইপ কৰাৰ পাছত আপোনালোকে এনেকুৱা ধৰণৰ এটা ওয়েবসাইট দেখা পাব আৰু তাতে আপোনালোকে দেখা পাব যে এই যেটো এনৰলমেন্ট এণ্ড আপডেট চেণ্টাৰ ইন বেংক এণ্ড পোষ্ট অফিচেছ বুলি আছে ইয়াতে আপোনালোকে ক্লিক কৰি দিব আৰু যদি আপোনালোকে এই যেটো লিংক হ'ব এই লিংকটো মই মোৰ ভিডিঅ'টোৰ ডেসক্ৰিপচনত দি দিম তাৰপৰাও আপোনালোকে ডাইৰেক্টলি এই যিখন পেজ বৰ্তমান আহিছে এই পেজটোলৈকে আহিব পাৰিব ইয়াতে আপোনালোকে এনেকৈ দেখা পাব ষ্টেট পিন কোড আৰু সাৰ্চ বক্স এতিয়া আপোনালোকে দেখা পাইছে যে ইয়াতে ষ্টেট বুলি লিখা আছে আৰু ষ্টেটত আপোনালোকে সিলেক্ট কৰিব আৰু সিলেক্ট কৰি ইয়াতে আসাম লিখি দিব যদি আপুনি বেলেগ এঠাইত যদি আপুনি আছে সেই ঠাইৰ বিষয়ে পৰা যদি আপুনি জানিব বিচাৰিছে তেনেহলে আপুনি যিখন ষ্টেটত আছে সেই ষ্টেটখন সিলেক্ট কৰি দিব তাৰ পিছত আপুনি আপোনাৰ যিখন ডিস্ট্ৰিক্ট আছে আপোনাৰ যিখন ডিস্ট্ৰিক্ট হয় সেই হিচাপত আপুনি ইয়াতে সিলেক্ট কৰিব লাগিব মই যিকোনো এখন ডিস্ট্ৰিক্ট সিলেক্ট কৰি দিম আৰু তাৰ পিছত আপোনালোকক দেখাই দিম সেই ডিস্ট্ৰিক্টখন অৰ্থাৎ কোনখিনিত এনৰলমেন্ট চেণ্টাৰ গিটা আছে সকলোবোৰ উলাই যাব ইয়াতে মই আপোনালোকক দেখাই দিব বিচাৰিছো ইয়াতে আপুনি যদি কামৰূপ দিয়াৰ পিছত যদি আপুনি ইয়াতে সাব ডিস্ট্ৰিক্টটো লিখি দিয়ে অৰ্থাৎ মই ইয়াতে দি দিছো সাব ডিস্ট্ৰিক্ট ইয়াতে এনেকৈ দিছো সাপোজ জিএমসি দি দিছো তাৰ পিছত ইয়াতে যদি আপুনি ভিটিসি ভিলেজ টাউন সিটি ইয়াৰ পৰা আপুনি বহিষ্ঠ খানাপাৰা এনেকৈ জি দিয়াৰ পিছত আপোনালোকে দেখা পাব যে ইয়াত সকলোখিনি ইয়াতে ফিল হৈ গৈছে আৰু তাৰ পিছত আপুনি এই যেটো ভেৰিফিকেশন কোড সেই ভেৰিফিকেশন কোডটো ইয়াতে দিব লাগিব ইয়াতে আপুনি দেখা পাইছে ওপৰত যেটো কোড আছে সেই একেই তেনেকৈ তলত দিব ইয়াতে আপোনালোকে দিব এনেকৈ JTFJ এনেকৈ ওপৰত যেনেকৈ লিখা আছে তেনেকৈ আপোনালোকে তলত লিখি দিব আৰু তাৰ পিছত সাৰ্চ কৰি দিব এতিয়া আপোনালোকে দেখা পাইছে যে ইয়াতে সাৰ্চ ডিটেইলছত আহিছে এলাহাবাদ বেংক নিউ 661 এজেন্সি নেম এলাহাবাদ বেংক গতিকে বহিষ্ঠ যেটো এৰিয়া আছে সেই এৰিয়াটোত কেৱল এলাহাবাদ বেংকত বৰ্তমান আধাৰ কাৰ্ড উলাব পাৰিব গতিকে আপুনি যদি এই এলাহাবাদ বেংকলৈকে যায় তাত গৈ আপুনি আপোনাৰ আধাৰ কাৰ্ড উলাব পাৰিব গতিকে আপুনি গম পালে যে কেনেকৈ আপোনালোকে যিকোনো এটা এৰিয়াৰ যেটো এনৰলমেন্ট যেটো চেণ্টাৰ আছে সেই চেণ্টাৰটো চাই আপুনি সেই চেণ্টাৰটোলৈ গৈ আপুনি আপোনাৰ আধাৰ কাৰ্ডটো উলাব পাৰিব যদি ভিডিঅ'টো ভাল লাগিলে আপোনাৰ সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব নাপাহৰিব লগতে আপুনি যদি নতুনকৈ আমাৰ চেনেললৈ আহিছে তেন্তে সাবস্ক্ৰাইব কৰি ল'ব যাতে এনেকুৱা ধৰণৰ প্ৰতিটো টেকনলজিৰ লগত ৰিলেটেড ভিডিঅ' আমি আপোনাক দি থাকিব পাৰো আজিলৈ অন্য এটা ভিডিঅ'ত লগ পাম ধন্যবাদ জয় অসম